মানুহ 35 বছৰে কাম কৰিলে এখেতে ল'ৰা এতিয়া ডক্টৰ হোমিওপেথিক ডক্টৰ এখেতৰ এটা নাম আছিল আপোনাৰ কেঁচাৰ মিল বুলি কয় এনেকুৱা পাথৰৰ কাম কৰা সকলে আহক এখেতক আশীৰ্বাদ দিয়ক ভালে ভালে থাকক কেঁচাৰ মিল মানে গাইজ শিল ভাঙি গুড়া কৰি উলিয়াই দিব আপোনাৰ এনেকুৱা গেৰাণ্টি আমি ঘগ্ৰাবাৰ পাৰ হৈ আহিলোঁ এতিয়া জাইজাবাৰী পাম আৰু মোৰ লগতে মামাৰ ল'ৰা পিছফালে এইটো মামাৰ ল'ৰা এনে সুদূৰ বৰপেটাৰ পৰা আছে মই ঘৰত লাগি ৰঙিয়াক লাগিম ৰঙিয়াৰ পৰা এতিয়া ডকুমেণ্ট লৈ আহি আছোঁ জাইজাবাৰীত ডক্টৰত কি ডক্টৰত যাম কি অসুখৰ কাৰণে আপোনালোকক গোটেইখিনি পাম এতিয়া আমি ঘৰৰ পৰা আহি পামেই আৰু জাইজাবাৰী পাম বৰ্মান হোমিও হ'ল বহুত তাৰমানে আপোনাৰ ফেমাছ আৰু এতিয়া বৰ্তমান মই নিজে প্ৰমাণ পাইছোঁ আৰু গাই এইফালে নলবাৰী মেডিকেল কলেজ যায় এইটো চাইডে লেফ্ট চাইডে গাইজ আমি জাইজাবাৰীৰ পৰা নলবাৰী টাউন পালোঁ জাইজাবাৰী তাৰ এনে বন্ধ কৰিলে কি কাৰণ বন্ধ কৰিলে গম নাপাওঁ ফোন কৰিলোঁ ঘৰলৈ মানে ঘৰতো চেম্বাৰ আছে আমি এতিয়া ঘৰলৈ আহি আছোঁ গাইজ আমি তেখেতক ঘৰ পালোঁ নলবাৰী আপোনাৰ গৰু বজাৰ বুলি কয় গৰু বজাৰৰ ওচৰতে ঘৰ তেখেতৰ এতিয়া বাসগৃহ আমি ভিতৰে যাওঁ ইয়াত বহোঁ অলপমান বহি পেলাই আহিব আৰু ৰুমত কিছু আছে পেচেণ্ট আছে আহি যাব আমি এতিয়া বৰ্মান হোমিও বাসগৃহ ইয়াতে ঘৰ অৰিজিনেল ঘৰ এটাৰ 9 mm এটাৰ 11 mm দুবু লৈ আছোঁ আমি এতিয়া ভিতৰে আহি পালোঁ এখেতক লগ পালে এখেতৰ নাম ডক্টৰ দিব্যজ্যোতি বৰ্মন এখেতে আমাক বুজাই দি আছে আৰু পাথৰ আজিকালি কিয় ইমান হয় কি বস্তু খাৱাৰ কাৰণে পাথৰ বেছি হৈ গৈ আছে কি বাছ খাব লাগে কোৰ্চবিলাক কেনেকৈ কমপ্লিট কৰিব লাগে পাথৰ কেনেকুৱা ধৰণৰ হয় 3 বিধ প্ৰকাৰৰ পাথৰ হয় কিছুমান গুড়া টাইপৰ হয় গোটা টাইপৰ হয় ডাঙৰ হয় আৰু কিমানলৈকে ডাঙৰ হ'লে বা হোমিওপেথিক খালে ভাল হয় বেছি mm বা 13 mm 14 mm হ'লে বা হোমিওপেথিক খালে ভাল হয়নে নহয় অপাৰেশ্যন কৰিব লগা হয় যায় অপাৰেশ্যন কৰিব লগা হ'লে অপাৰেশ্যন কৰিব লগা হ'লে এখেতসকলে কৈ দিয়ে আৰু কিমানলৈকে ৰিস্ক ল'ব পাৰে 5 mm বা 10 mm 12 mm লৈকে এখেতসকলে ৰিস্ক ল'ব পাৰে আৰু মই জনাত যিমানবোৰ আজিলৈকে আহিছে মোৰ লগত সকলোৰে কিডনী পাথৰ ভাল হৈছে আৰু আপোনালোকে এবাৰ আহি চাওক যদি বেলেগত ভাল পোৱা নাই ইয়াত একবাৰ আহি চাব পাৰে আপোনালোকে কিডনী পাথৰ হ'লে ইমান ভয় খাব নালাগে আৰু তাৰমানে আৰু আজিকালি বহুত মানে বিষুৰ কাৰণে ভয় কৰে পটকে ডক্টৰৰ তাতে যায় ডক্টৰে ডাইৰেক্ট অপাৰেশ্যন কৰাৰ কথা কয় 5 mm হ'লেও অপাৰেশ্যন কৰাৰ কথা কয় বস্তুটো আমাৰ ঠিক আছে আপোনাৰ যিটো ইনজেকশ্যনৰ কোনো সোনকালে মানে বস্তুটো বিষটো কমাই দিব যদি আমাৰ প্ৰপাৰ ডায়েগনচিছ আপোনাৰ যিমান পেচেণ্ট আহিছে চবেইটো ছেটিছফাই হৈছে মই জানাত ইমানখিনি হৈছে ঠিক আছে বাৰু আপোনালোকে গাইজ ইয়াত আহক বৰ্মান হোমিও আৰু ছাৰ তেখেতৰ ল'ৰা দিব্যজ্যোতি বৰ্মন আৰু আপোনাৰ জাইজাবাৰী সদায় খোলা থাকে নে জাইজাবাৰী আৰু ইয়াতো পাব ইয়াত আমাৰ দেউতা থাকে ইয়াত ঘৰ হৈছে নলবাৰী টাউনৰ গৰু বজাৰ বুলি কয় গৰু বজাৰৰ ওচৰত তেখেতৰ ঘৰ আমি এতিয়া আজি ঘৰত আহিছোঁ জাইজাবাৰীত গৈছিলোঁ জাইজাবাৰীত বন্ধ পালোঁ আমি 2টা বজাত বন্ধ কৰে ইহঁতে শনিবাৰে বন্ধ থাকে শনিবাৰে বুধবাৰে হাফ ডে বাকী কেইদিন জাইজাবাৰীত পুৰা পাব আৰু কিবা কাৰণে নাপায় ঘৰত সদায় পাব এখেতে ৰবিবাৰে পাইছোঁ আমি 30 বছৰ মইতো 35 বছৰ ন 35 বছৰ মানে এইটোত তাৰমানে বেছি আৰু আপোনাৰ বহুত হোমিও আছে আমাৰ ৰঙিয়াতো আছে নলবাৰী আছে গুৱাহাটীত আছে আৰু ক'ৰবাত চিকিৎসা কৰিছে যদি ভাল পোৱা নাই আপোনালোকে এবাৰ ইয়াত আহক বৰ্মান হোমিওত আহক নলবাৰীত আছে চেম্বাৰ আৰু জাইজাবাৰীত আছে একবাৰ ইয়াৰ ঔষধ খাই চাওক ধুনীয়াকৈ কৰে নালাগিব পাৰে তিনিটাতো ওলাই যায় আল্ট্ৰাচাউণ্ড ৰিপৰ্টটো লাগিব আপোনালোকক আল্ট্ৰাচাউণ্ড ৰিপৰ্টটো লাগিব আল্ট্ৰাচাউণ্ড কৰি দেৰি কৰিব নালাগে কাৰোবাৰ যেনেকুৱা হয় আজিতো মোটামুটি 80% মানুহৰে কিডনী ষ্টোন হৈ আছে আৰু এনেকুৱা কি খাৱাৰ কাৰণে হয় এইটো খাওঁটো মানুহবোৰে এই চিখৰ খায় কিছুমানে হেৰি খায় সেইবিলাকৰ কাৰণে হয় পানীৰ কাৰণে হয় পানী কমকৈ খাব পানী যিমানে কমকৈ খাব মানে কিডনীৰ আমাৰ কামটো হ'ল কি আমাৰ যিবিলাক বেয়া বস্তু থাকে হয় সেইবিলাক ফিল্টাৰ কৰি বস্তু ওলাই দিয়া যদি আমি পানীটো কমকৈ খাওঁ পানীটো কমকৈ খোৱাৰ ফলত কি হ'ব আমাৰ যিটো কিডনীৰ কাম ফিল্টাৰ আমি যিটো যিমানে পানী খোৱা যায় সিমানে লেতেৰাটো ওলাই যায় ওলাই গৈ থাকিলে তেতিয়া পাথৰ হোৱাৰ কোনো চান্স নাথাকে ঠিক আছে বাৰু গাইজ শুনিলে কথাখিনি আপোনালোকে আগতে দেউতাই 35 বছৰে পাথৰ ওলোৱা কামে কৰিলে কিডনী ষ্টোন যিমান পেচেণ্ট আহিছে মই পেচেণ্ট হিচাপে গেৰাণ্টি দিছোঁ আৰু 100% ভাল হ'ব আৰু আপোনালোকে চিন্তা কৰিব নালাগে আৰু খালি আল্ট্ৰাচাউণ্ডটো কৰিলে হ'ল আৰু আল্ট্ৰাচাউণ্ডটো কৰি পেলাই ৰিপৰ্টটো লৈ লিলে হ'ল যদি বিষ অনুভৱ হৈছে আল্ট্ৰাচাউণ্ড কৰক 5 mm হওক 10 mm হওক বা 13 mm হওক চিন্তা কৰিব নালাগে আৰু
এখেতক ধুনীয়াকৈ কোৰ্চ দিব, কোৰ্চ মতে খালে আপোনাৰ পাথৰ ওলাই যাব, কোনো অপাৰেশ্যন কৰিব নালাগে। বৰ্মান হোমিও আৰু এখেতে ল'ৰা ইয়াক বুজাই দি আছে, এওঁ টাইম টেবুল দি আছে, কেতিয়া খাব লাগিব, কোনটো টাইমত কি খাব লাগিব, ধুনীয়াকৈ লিখি পেলাই বুজাই দি আছে কোৰ্চবিলাক কেনেকৈ কমপ্লিট কৰিব লাগিব। আজিকালি শিখৰ, আগতে শিখৰ আছিল নেকি? নাছিল। আগতে মানুহবিলাকে শিখৰ খোৱা কোনো সেই নাছিল, ট্ৰেণ্ড নাছিল। আজিকালি মানুহবিলাকৰ এটা ট্ৰেণ্ড টাইপৰ শিখৰ খোৱা বা আপোনাৰ ধৰক এইবিলাক বাহিৰা বস্তু খোৱা এটা ট্ৰেণ্ড টাইপৰ হৈ গৈছে। বেমাৰবিলাকো সেনেকে এতিয়া আপোনালোকে যিটো অপাৰেশ্যন কৰিব লাগে আপোনালোকে কৈ দিয়ে যে অপাৰেশ্যন কৰিব লাগিব, এইটো অপাৰেশ্যন কৰিব লাগিব বা এইটো আপোনাৰ মেডিচিন এটা আমি সেইকাৰণে ৰিপৰ্টবিলাক লাগে চববিলাক আমি চাই লওঁ, ব্লাড টেষ্টটো চাওঁ, ৰিপৰ্টটো চাই ঔষধ দিয়ে। যদি আৰু ঔষধৰ দ্বাৰা যায় গেৰাণ্টি দিব যাবই, আৰু যদি অপাৰেশ্যন কৰিব লগা হয় কৈ দিব আৰু কোনটো অপাৰেশ্যন কৰিব লাগে কোনটো নালাগে। সেইকাৰণে আমাক বিনা ৰিপৰ্টত আমি কেতিয়াও পেচেণ্ট নাচায় ন। আহি ভাল লাগিল আৰু কেতিয়াবা আহিম। পুৰণা মানুহ 35 বছৰে কাম কৰিলে এখেতে ল'ৰা এতিয়া ডক্টৰ, হিমোপেথিক ডক্টৰ। এখেতৰ এটা নাম আছিল আপোনাৰ কেঁচাৰ মিল বুলি কয়। এনেকুৱা পাথৰৰ কাম কৰে, আপোনালোক সকলোৱে আহক, এখেতক আশীৰ্বাদ দিয়ক, ভালে ভালে থাকক। এখেতে ঘৰতে থাকে, জাজাবাৰীত নাজানো আপুনি, জাজাবাৰীত নাযায় আপুনি, ইয়াতে থাকে আপুনি। এখেতৰ এতিয়া বয়স হ'ল, এখেতে এতিয়া জাজাবাৰীলৈ নাযায়, ঘৰতে এখেতে ট্ৰিটমেণ্ট কৰে। জাজাবাৰীত তেওঁ ডক্টৰ ল'ৰা, তেখেতক জাজাবাৰীত পঠায়। আমি ওলাই আহিলোঁ, এওঁ ঔষধ দিছে 3টামান কোৰ্চ দিয়ে একেলগে। প্ৰথম কোৰ্চতে একদম মোৰ ব্যক্তিগতভাৱে মই গেৰাণ্টি দিছোঁ আৰু আজিলৈকে 21টা হ'ল। 21টা মানুহ মই আনিলোঁ, মোৰ এটা লাভ লছ একো নাই। এই কিডনী মাৰাতো তাৰমানে বহুত অসুবিধা পায়, পেটৰ বিষ হ'লে তাৰমানে একদম কঁকাল ছিঙি যোৱা পায়, নিজে তাৰমানে ভুক্তভোগী। মই 2016 হৈছিলে, ঔষধ খাইছোঁ ওলাই গৈছি, 17তো হৈছে আকৌ ভাল পাইছোঁ, 18 হৈছে আকৌ ভাল পাইছোঁ, 3বাৰ হৈছে, এতিয়ালৈকে হোৱা নাই। আৰু জাজাবাৰী হোমিওতে আহিলে হ'ল, নলবাৰী ডিষ্ট্ৰিক্ট। টেনশ্যন ল'ব নালাগে, বিন্দাছ আৰু খাই দিয়ক, 3 দিন 4 দিনত ঠাঁচা ওলাই গ'ল, পুৰা ঠাঁচকা ওলাই গ'ল। পেচাবৰ দ্বাৰা ওলাই যাব। যদি ডাঙৰ হয় অলপমান কষ্ট পাব, যদি সৰু বুঢ়া হয় অলপ অলপকৈ পেচাবৰ দ্বাৰা গৈ থাকিব। আৰু এজনে পঠাইছিলোঁ উকিল এজনক, মোৰ লগৰ ল'ৰা আছে কেন্দুকণাৰ, তেওঁকো আনিছোঁ, তেওঁ 3 দিনত ঔষধ খালাক ওলাই গ'ল। আমি ওলাই আহিলোঁ, এই নলবাৰী টাউন পালোঁ, এতিয়া অলপ চাহ খাওঁ, চাহ খাই ঘৰত গৈ থাকোঁ। আৰু মোৰ ডেছক্ৰিপশ্যনত গোটেইখিনি লিংক দিয়া আছে, এড্ৰেছো দিয়া আছে, ডক্টৰৰ ফোন নম্বৰো দিয়া আছে, দেউতাকৰো দিয়া আছে, আৰু ল'ৰাটোৰ নাম হৈছে দিব্যজ্যোতি বৰ্মন, তেখেতৰো ফোন নম্বৰ দিয়া আছে, তাতে ফোন কৰি আপোনালোকে আহিব। আৰু ভিডিঅ'টো মই সেইকাৰণে বনালোঁ যে মই আহি থাকোঁ ইয়াত। ঠিক আছে, বাই বাই। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভাল পাব পাৰে। আৰু এনেকুৱা ভাল ভাল ভিডিঅ' মই দি থাকিম। মোৰ চেনেলটো পাম ইউটিউব চেনেল, ছাবস্ক্ৰাইব কৰি দিব। আৰু এইখিনিতে আমি এতিয়া ৰাখিছোঁ, গৈ থাকোঁ দিয়ক, চাহ তাহ খাই গৈ থাকোঁ ঘৰত।